মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কথাগীতাৰ আমি আন এটা প্ৰশ্ন আজি আলোচনা কৰিবলৈ লৈছোঁ। প্ৰশ্নটো হ'ল, কথাগীতাৰ ২য় অধ্যায়ত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক দেহ আৰু আত্মা সম্পৰ্কে দিয়া উপদেশ বাণীসমূহ উল্লেখ কৰা। উত্তৰটো হ'ব এনেকুৱা: যুদ্ধভূমিত আত্মীয় কুটুম্বক সৈনিক ৰূপে দেখি অৰ্জুনে গাণ্ডীৱ ত্যাগ কৰি স্বজনবধৰ মহাপাপ নকৰোঁ বুলি মৌন হৈ পৰিল। সখা শ্ৰীকৃষ্ণই মহাবীৰ অৰ্জুনক দেহ আৰু আত্মা সম্পৰ্কে জ্ঞান প্ৰদান কৰি অৰ্জুনৰ অবিদ্যা আঁতৰ কৰি অন্যায়ৰ বিৰুদ্ধে যুদ্ধত প্ৰবৃত্ত হ'ল। সুখ দুখ অৰ্জুনৰ পণ্ডিতমন্যতাক আঁতৰ কৰিবলৈ শ্ৰীকৃষ্ণই কৈছে যে অৰ্জুনে শোকৰ অবিষয়সমূহক লৈয়ে শোকমগ্ন হৈ পৰিছে। পণ্ডিত ব্যক্তিয়ে জীৱিত অথবা মৃত এই দুই অৱস্থাৰ প্ৰতিয়েই উদাসীন হৈ থাকে। ঈশ্বৰে লীলাতনু পৰিগ্ৰহ কৰিলেও যিদৰে তেওঁৰ অস্তিত্ব সদায় থাকে, সেইদৰে অৰ্জুনৰ সন্মুখত যুদ্ধ কৰিব খোজা ৰজাসকলৰ অস্তিত্বয়ো মৰণক জয় কৰি জীয়াই থাকে। প্ৰকৃত অৰ্থত কাৰো জন্ম মৃত্যু নাই কাৰণে কোনো লোকৰ মৃত্যুৰ কাৰণে শোকমগ্ন হোৱাটো অনুচিত। দেহ ধাৰণ কৰা আত্মাৰ দেহটোৰহে কৌমাৰ, যৌৱন, বাৰ্ধক্য আদি অৱস্থা হোৱাৰ দৰে দেহৰ মৃত্যুও এটা অৱস্থাহে মাথোন। সেয়েহে যিসকল ব্যক্তি তত্ত্বদৰ্শী হয়, তেওঁ দেহৰ উৎপত্তি আৰু বিনাশত মোহগ্ৰস্ত নহয়। নিত্য আত্মাৰ মৃত্যু নাই বুলি শোক কৰাটো অনুচিত। কিন্তু ইষ্ট কুটুম্বৰ বিয়োগেতো মানুহক দুখ সুখ দিয়ে, এই বুলি অৰ্জুনে যুক্তি আগবঢ়ালে। শ্ৰীকৃষ্ণই ক'লে যে মানুহৰ দুখৰ অনুভৱৰ কোনো অস্তিত্ব নাই। অনিত্য বিষয় কিছুমানে মানুহক যিদৰে শীত, উষ্ণ, সুখ দুখ আদি অনুভূতি প্ৰদান কৰে, সেইদৰে কাৰোবাৰ মৃত্যুৱেও ভাল লগা বা বেয়া লগা এটা অনুভূতিহে প্ৰদান কৰে। জ্ঞানীজনক এনেবোৰ অনিত্য বিষয়ে কেতিয়াও অভিভূত নকৰে। সুখ দুখক সমান জ্ঞান কৰি মুক্তিৰ কাৰণে যোগ্যৱান হয়। ভট্টদেৱে কৈছে, যেন অনিত্য অস্থিৰ বিষয় সম্বন্ধ হ'ব স্বভাৱে পুৰুষক শীত উষ্ণ সুখ দুখ দেই, তেমনে ইষ্ট সংযোগ বিয়োগ আদিও সুখ দুখ দেই। তাক সহন বীৰৰ উচিত হয়। আত্মাৰ স্বৰূপ শীত উষ্ণ ভয়াৱহ দুখ আদি অনুভূতিক সহিব নোৱাৰি আত্মা কেতিয়াও বিনষ্ট নহয়। অনিত্য শীত অথবা উষ্ণতাই আত্মাক বিকাৰগ্ৰস্ত কৰিব নোৱাৰে। সেয়েহে সত্য নিত্য আত্মাৰ কেতিয়াও বিনাশ নাই। যি আত্মাই সকলো দেহক ধাৰণ কৰি আছে, সেই আত্মাক কোনেও বিনাশ কৰিব নোৱাৰে। আত্মাৰ অংগস্বৰূপ হ'ল মানুহৰ শৰীৰ। দেহ নোহোৱাকৈও আত্মাৰ অস্তিত্ব থাকে। দেহৰ বিনাশ আছে আৰু এই দেহৰহে সুখ দুখৰ লগত সম্পৰ্ক আছে। আত্মাৰ লগত সুখ অথবা দুখৰ কোনো সম্পৰ্ক নাই। এই আত্মাক যিজনে মৰণশীল বুলি ভাবে, তেওঁক অজ্ঞানী বুলি গণ্য কৰা হয়। প্ৰকৃত অৰ্থত আত্মাৰ জন্ম নাই, মৃত্যু নাই, তাৰ অস্তিত্বও নাই, স্পৰ্শাতীত, হ্ৰাস অথবা বৃদ্ধিও নঘটে, আকৃতিও পৰিদৃষ্ট নহয়। সেয়েহে শৰীৰ ধ্বংস হ'লেও আত্মাৰ বিনাশ নহয়। গতিকে যিজনে এই আত্মাক অবিনাশী, অজ, অব্যয়, নিত্য বুলি জানে, সেইজনে কাকো নিহত কৰিব নোৱাৰে। যিদৰে মানুহে জীৰ্ণ বস্ত্ৰক ব্যৱহাৰৰ অনুপযোগী হ'লে পৰিত্যাগ কৰি নতুন বস্ত্ৰ গ্ৰহণ কৰে, সেইদৰে আত্মায়ো পুৰণি দেহক পৰিত্যাগ কৰি নতুন দেহ গ্ৰহণ কৰে। সেয়েহে অকামিলা দেহৰ বিনাশত শোক কৰাটো অনুচিত। এই আত্মাক কোনো অস্ত্ৰই কাটিব নোৱাৰে, অগ্নিয়ে দহন কৰিব নোৱাৰে, পানীয়ে কোমল কৰিব নোৱাৰে, বতাহেও শুকাব নোৱাৰে। সেয়েহে আত্মাক সনাতন, অব্যক্ত, অচিন্ত, অপ্ৰাপ্য বুলি জ্ঞানী লোকে কয়। ভট্টদেৱে কৈছে, জীৰ্ণ দেহনাশত শোক কৰিতে নালাগে। এই আত্মাক অস্ত্ৰইও নাকাটে, অগ্নিও নদহে, জ্বলেও কোমল নকৰে, বায়ুও নুশুকাৱে। দেহৰ জন্ম হ'লে মৃত্যু হ'বই আৰু কৰ্ম অনুসৰি দেহৰ পুনৰ জন্ম হ'বই। গতিকে এই অপৰিহাৰ্য বিষয়ত শোকমগ্ন হোৱাটো অনুচিত। অব্যক্তৰ পৰাই প্ৰত্যেকৰে শৰীৰৰ উৎপত্তি হৈছে। মাজত মাথোন এই শৰীৰ দৃশ্যমান হয় আৰু পুনৰ শূন্য অথবা অব্যক্ততেই এই শৰীৰ অদৃশ্য হৈ পৰে। গতিকে দেহৰ অৱস্থা স্বপ্নৰ দৰে অনিত্য।
যদি কোনোবাই শোকমগ্ন হয় সেই কাৰ্যও আত্মাৰ অজ্ঞানতহে হয়। বিবেকবানসকলে গুৰুৰ উপদেশ মতে আত্মাৰ স্বৰূপ উপলব্ধি কৰিব পাৰিলেও আনন্দস্বৰূপে সেই আত্মাক লাভ কৰিব নোৱাৰে। সেইদৰে বাক্য অথবা ইন্দ্ৰিয়ৰ অনুভূতিৰে আত্মাক কোনেও জানিব নোৱাৰে। প্ৰত্যেক ব্যক্তিৰ দেহতেই আত্মাক নিত্য আৰু অবৈধ বুলি জানি অৰ্জুনে শোকমগ্ন হোৱাটো অনুচিত। তেওঁৰ শৰীৰৰ যি কম্পন অৱস্থা সিও দেহৰহে এটি বিকাৰগ্ৰস্ত ৰূপ। আত্মা অবিনাশী কাৰণেই তাৰ তেনে অৱস্থা হ'ব নোৱাৰে। ভট্টদেৱে কৈছে, অব্যক্ত প্ৰধান হন্তে সকল শৰীৰ উৎপন্ন হৈ আছে, মাজত মাত্ৰ ব্যক্ত হৈ আছে, কোনো অব্যক্ততে লয় হৈবেক। এইদৰে ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনৰ আগত দেহ আৰু আত্মা যে দুটি পৃথক সত্তা তাক ব্যাখ্যা কৰিলে। মায়াৰ প্ৰভাৱত ব্যক্তিয়ে দেহটোকেই যথাসৰ্বস্ব বুলি গণ্য কৰে। দেহৰ ঊৰ্ধত আত্মাৰ অস্তিত্বইহে প্ৰকৃত সত্য কথা। যি ব্যক্তিয়ে এই দেহ আৰু আত্মাৰ পৃথকত্বক উপলব্ধি কৰিব পাৰে সেইজন ব্যক্তিয়ে আত্মজ্ঞানৰ অধিকাৰী হয়।